প্ৰিয় বন্ধু বান্ধৱীসকল, আজি তিনিটা মূল বিষয়ৰ আমি আলোচনা কৰিবলৈ আহিছোঁ। ধাৰ্মিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে। সাধাৰণতে হিন্দু ধৰ্মৰ মানুহে ঘৰত এগছি চাকি থাপনাৰ আগত বা মন্দিৰত জ্বলায়। জনবিশ্বাস অনুসৰি এই চাকিখনেৰে তেওঁৰ পৰিয়ালটোৰ দীৰ্ঘায়ু আৰু ল'ৰা-ছোৱালীৰ সুখ সমৃদ্ধি আৰু স্বাস্থ্য ভালে ৰাখে বুলি ভাবে আৰু গিৰিয়েকৰ লম্বী উমৰ হয় বুলি বিশ্বাস কৰে। কিন্তু এইটো সত্যতা এতিয়ালৈকে প্ৰমাণ হোৱা নাই। এইটো এটা বিশ্বাস। আচল কথাটো হ'ল চাইণ্টিফিকভাৱে ইয়াৰ মূল বিষয়টো হ'ল ই মানসিক শান্তি দিয়ে আৰু মানুহক এটা পজিটিভ এনাৰ্জি দিয়ে। আৰু ঘৰৰ চুকে কোণে থকা বেয়া কিছুমান বীজাণু এই চাকিখনে আকৰ্ষণ কৰি থাকে। তাৰ ফলত বেয়া বীজাণুবিলাক ঘৰৰ আশে পাশে বা ঘৰত প্ৰৱেশ কৰিবলৈ নোৱাৰে। এইটো এটা চাইণ্টিফিক ৰিজন হয়। ইয়াৰ পিছতে আহোঁ আমি দেৱালী বা ধনতেৰছ বা বাহিৰৰ মানুহখিনি সাধাৰণতে লক্ষী পূজা হিচাপে চাকি জ্বলোৱা দেখা যায়। লক্ষী পূজাৰ মানে ধনৰ আগমনৰ কাৰণে এই চাকি গছ জ্বলায় আৰু মনৰ ফূৰ্তিৰ কাৰণে গোটেই আলোকসজ্জা আৰু মাটিৰ চাকিৰে পৰিৱেশটো শুদ্ধ কৰি তোলে আৰু মনৰ বিশ্বাস আৰু দৃঢ়তাৰে ফূৰ্তিৰে চাকিবিলাক জ্বলাবলৈ আৰম্ভ কৰে। ৰামচন্দ্ৰ যেতিয়া বনবাসৰ পৰা ঘূৰি আহিছিলে, জনবিশ্বাস অনুসৰি তাৰপিছতো চাকি জ্বলোৱা হৈছিলে। আৰু এই দেৱালীৰ চাকিটো অসুৰী শক্তিৰ বিনাশৰ কাৰণে এই চাকি গছি জ্বলোৱা হয়। এই অসুৰী শক্তি আচলতে মানুহৰ মনৰ ভিতৰতে থাকে, কিন্তু বহুতে হয়তো সেই কথাটো উপলব্ধি নকৰে। বহুতে আগৰ সময়ত দানৱ বিলাক থকা বুলি বিশ্বাস কৰিছে। এই দানৱৰ পৰা জয় হ'বলৈও এই চাকি গছি জ্বলাইছিলে। আৰু দেৱালীত বহুতে হিন্দু ধৰ্ম বা জনবিশ্বাস অনুসৰি আত্মা বা পূৰ্ব জন্মৰ বা প্ৰেতাত্মা সকলৰ বাবে দক্ষিণ দিশত চাকি গছি জ্বলায়। নৰক চতুৰ্দশীৰ পৰা এই চাকি জ্বলোৱা দেখা যায়। সম্পূৰ্ণ 5 দিনলৈকে এই চাকি জ্বলায়। ভাই দ্বিতীয় দিনা এই চাকি গছি জ্বলোৱা শেষ কৰে আৰু এই চাকি গছি আপোনাৰ জ্বলাইলে ঘৰত আনিব নালাগে। পিছত নদী বা কিবা নিৰ্জন গছৰ তলত এই চাকি গছি পেলাই থৈ অহা দেখা যায়। কাৰণ ঘৰৰ শান্তিৰ বাবে এই চাকি গছি জ্বলাইছিলে, যাতে তেওঁৰ সতী বা দীৰ্ঘায়ু হয়, কোনোদিন যাতে অপমৃত্যু ঘটিব নোৱাৰে। এতিয়া আহোঁ দেৱালীত জ্বলি থকা চাকিসমূহ আমি সাধাৰণতে পুনৰবাৰ নেক্সট দেৱালীত আমি ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ, এইটো বহুতে সুধি থাকে। এইটো পুনৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু চাকি গছি সম্পূৰ্ণৰূপে গৰম পানীত ভালদৰে ধুই তাক ৰ'দত শুকুৱাই সংৰক্ষণ কৰি থৈ দিব লাগে। বিজ্ঞানসন্মতভাৱে ইয়াৰ প্ৰযোজ্য হয়। আৰু যদি আপুনি ভাবে যে মই চাকিবোৰত নজ্বলাওঁ, সেইটো আপোনাৰ ব্যক্তিগত কথা বা মনৰ শান্তিৰ কাৰণে বহুতে ভাবে ঘৰৰ অপায় অমংগল দূৰ কৰাৰ কাৰণে চাকি গছি দিয়া হয়। সেয়েহে এই চাকি পুনৰ জ্বলাবলৈ নিবিচাৰে। আৰু এই চাকি যিবোৰ শলিতা ৰৈ যায়, সেই শলিতাসমূহ সাধাৰণতে য'ত ত'ত পেলাই দিব নালাগে। সেই শলিতাসমূহ গাঁত খান্দি মাটিৰ সংৰক্ষণ কৰি মাটিৰ তলত পুতি, তাৰ পৰা মাটিৰ উৰ্বৰতা শক্তি হাৰ বৃদ্ধি হয়। তাৰ ফলত পুনৰ গছ গছনিবোৰ বা ফল মূলবোৰ বা ফুলৰ গছবোৰ ঠন ধৰি উঠে। এই আপোনাৰ যি মাটি নাথাকে, সৰু টাব থাকিলে টাবৰ মাটিটো আপুনি এই শলিতাসমূহ পুতি থব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে বা ইনফৰ্মেটিভ লাগিছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।